গৰম কি যে মজা কলেজৰ পৰা আহি পালোঁ কিন্তু কলেজৰ পৰা আহি অলপমান বিছনাখনত বহি ৰেষ্ট ল'ম বুলি ভাবিছোঁ কিন্তু এই মানে খিৰিকীখন দেখিছে ন মোৰ এইখন খিৰিকী পিছফালে এডাল নাৰিকলৰ গছ আছে আৰু সেইডাল গছৰ পাতকেইটা এই ৰকম মানে বতাহত যিটো তাণ্ডৱ কৰিছে মই কি ক'ম এনেকুৱা বেয়া পচোৱা বলিছে ইয়াতে মানে কি কৈছোঁ আৰু তাতে মোৰ এই কলিজাখন এই কণ মানে মোৰ কলিজাখন ভেকুলী কলিজা গাইজ টু বি অনেষ্ট ভেকুলী কলিজা য়েছ ভেকুলী এনেকৈ সাপ আহিলে অৱস্থা বেয়া হয় কলিজা থপ মোৰো ছেইম মোৰ ভেকুলী কলিজা মই মানে এইবিলাক বতাহ বৰষুণ শিল বৰষুণ পচোৱা এইবিলাক একদম সহ্য কৰিব নোৱাৰোঁ এনিৱেইজ তাণ্ডৱ কৰিলেওতো নিজৰ কামখিনি কৰিবই লাগিব মাই গড শুনিছেনে চাউণ্ড যদি শুনিছে গম পাইছে মোৰ কেনেকুৱা ভয় লাগে এনিৱেইজ গ'ল বাদ দিছোঁ অ'কে ন আপোনালোকক মোৰ এযোৰ কাপোৰ দেখাব লগা আছে কেনেকুৱা লাগিছে জনাবচোন চাদৰ মেখেলা কিন্তু দেই চাদৰ মেখেলাযোৰৰ কালাৰটো চাওকচোন কিমান ধুনীয়া আই ডোণ্ট ন' তাতে কেনেকুৱা আহিছে তাতে মে বি অলপ কেমেৰাত ব্লু যেন লাগিছে বাট ব্লু নহয় এইযোৰ গ্ৰীণ হয় অলপমান কালাৰটো তাত জাষ্টিফাই কৰা নাই মই চিয়'ৰ কৈছোঁ কেমেৰাত জাষ্টিফাই কৰা নাই কালাৰটো বাট অনেষ্টলি কৈছোঁ কালাৰ জাষ্টিফাই কৰা নাই টু বি অনেষ্ট তাত যেনেকুৱা কালাৰ দিয়ে তাতকৈ বহুত বেছি ধুনীয়া কালাৰ হয় আৰু কাপোৰযোৰ বাৰু এটা প্ৰগ্ৰেমৰ কাৰণে কিনিছোঁ কেনেকুৱা লাগে জনাবচোন আজি বাৰু চিলাব দিম আৰু আপোনাক বাৰু দেখাই আছোঁ সেইখন চাওঁ মই অলৰেডি ব্লাউজৰ ডিজাইন এনেকৈ বনাই লৈছোঁ মই বাৰু ব্লাউজৰ ডিজাইন এনেকৈ বনায়ে লওঁ যাতে মানে তেওঁলোকক কৰি থাকিবৰ কাৰণে প্ৰব্লেম নহয় সুবিধা হয় সেয়া নিজৰ বহুত বেছি লাগিছে 1 to 1:30 মান হৈছে তো এতিয়া একদম কুইক কিবা এটা বনাওঁ কিন্তু বনাওঁ কি অ'টছটো এতিয়া মই নাখাওঁ অ'কে কিবা এটা বনাই আছোঁ আপোনালোককো দেখাই আছোঁ ভিডিঅ' হৈ আছে বুলি ভিডিঅ' হৈ আছে এতিয়া কাৰণ গুচি গ'ল মই বনাই আছোঁ বিহাৰীসকলৰ স্পেচিয়েল ডাল ৰুটি তো মই ব্যৱহাৰ কৰিছোঁ ইয়াতে মগু দাইল যিহেতুকে মই মচুৰ দাইল খাব নোৱাৰোঁ বিশেষ কাৰণবশতঃ সেয়েহে মই মগু দাইলে ব্যৱহাৰ কৰোঁ আৰু এইখিনি ধুনীয়াকৈ ধুই ল'ম আৰু ইয়াতে মই ধুই লোৱা মগুখিনি দিছোঁ লগতে মই ইয়াতে কিছুমান ভেজিটেবলো দি দিওঁ আছিল যিহেতুকে গাজৰ ফুলকবি আৰু সৰুকৈ এটা আলু দিছোঁ ইয়াৰ বাহিৰে মই ব্ৰকলি ফুলকবি এইবিলাকো দিছিলোঁ আগতে এতিয়া যিহেতুকে মই খাবলৈ নোৱাৰা হৈছোঁ সেইকাৰণে মই এতিয়া সেইবিলাক নিদিওঁ আৰু আপোনালোকে কিন্তু দি খাব পাৰে তো বাছ নিয়মিতভাৱে বনোৱা দাইলৰ নিচিনাকৈ পানী দি ইয়াক কুকাৰত বহাই দিলোঁ এইফালে বহাই দিওঁ এতিয়া কেৰাহী আৰু এতিয়া দাইলখিনি ফুৰণ মাৰিব লাগিব ইয়াত তেল দিলোঁ মই কিন্তু ব্যৱহাৰ কৰোঁ চফলা তেল তাৰপিছত এয়া পাঁচফোৰণ আৰু মই তাৰ আগতে দিছোঁ অকণমান হিং দিলে অকণমান সোৱাদটো ভাল লাগে তো ব্যৱহাৰ কৰিছোঁ তাৰপিছত ফোৰণখিনি মাৰি দিছোঁ কেৱল ইয়াতে নিয়মিতভাৱে বনোৱা দাইলৰ লগত আমি অকণমান মছলা যেনে জিৰা গৰম মছলা সেইখিনি দিয়া হয় আৰু যিহেতুকে একেলগে মিক্স হৈ এটাই খাদ্য বনোৱা যায় আৰু এই দেখিছেই পিঁয়াজ নহৰু জলকীয়াখিনি একেলগে ধুনীয়াকৈ ভাজি লৈছোঁ I'm so sorry কাৰণ কাৰেণ্ট গুচি গৈছে মই গম পাইছোঁ ভিডিঅ'টো বহুত ডাৰ্ক আহিছে উপায় নাই যিহেতুকে এটা ইনভাৰ্টাৰ নাই ভাড়াতে থাকোঁ আৰু তো আকৌ পানী দি এইখিনি সিজিব দিম আৰু এইখিনি সিজি থকাৰ সময়ত মই বনাম এতিয়া সৰু সৰু ৰুটি তো মই এনেকৈ আটাৰ জৰিয়তে সৰু এনেকুৱা পিঠা টাইপ বনাই লৈছোঁ আৰু সেইকাৰণে ইয়াক কোৱা হয় ডাল ৰুটি বা ডাল পেঠা বা ডাল ঢকলা যদি কোৱা আই ডোণ্ট ন' আৰু ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দিছোঁ আৰু এইখিনি দাইলত দি দিয়াৰ পিছত তাত সিজালে হৈয়ে যায় আৰু ডাল ৰুটি তো মই এনেকৈ দি দিম এতিয়া কথাটো হ'ল এইটো বুটৰ দালি দি বনালে বেছি সোৱাদ লাগে কিন্তু এতিয়া বুটৰ দাইল সোনকালে নিসিজেতো তো মই মুগৰ দাইল দি বনালোঁ খালি দাইলত আমি যিকোনো মা মছলা ব্যৱহাৰ নকৰোঁ কিন্তু আমি ইয়াতে ধুনীয়াকৈ জিৰা বা গৰম মছলা সেইবিলাকো ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইখিনি ধুনীয়াকৈ দি এই যিকেইটা পিঠা আছে সেইকেইটা যেতিয়া ধুনীয়াকৈ বাই দ্য ৱে মোৰ ভিডিঅ'ত কাউণ্ট ধুনীয়া শব্দটো কিমান বাৰ যে বকো মই নিজেই নাজানো আৰু দেই ক'লোঁ যে গৰম মছলা সেইবিলাক ধুনীয়াকৈ দি বনাব পাৰি খাই ভাল লাগে আৰু ইনষ্টেণ্ট হয় আমি যেনেকৈ দাইল বনাওঁ সেনেকৈ ৰুটি যেনেকৈ বনাওঁ ৰুটি সৰুকৈ এনেকৈ নেবেলাকৈ যিকোনো ডিজাইনত আমি দি তাক সিজিব দিলে হৈয়ে যায় জিৰা অলপমান দিছোঁ মই বাৰু দিছিলোঁ আগতেও তথাপিও এতিয়া আৰু অলপমান দিছোঁ আৰু ইয়াত গৰম মছলা
বাছ ইমানখিনিয়ে আৰু হিং যিহেতুকে দিছোঁ ধুনীয়া গোন্ধ এটা ওলাবই ডাল ৰুটি ডাল পিঠা ৰেডি নাই হোৱা এতিয়াও ৰেডি ৰ'ব কেঁচা পিঁয়াজ আৰু এটা বস্তু মোৰ ফেভৰেট ভোট জলকীয়াৰ আচাৰৰ তেল এইটোৱে মানে টেষ্ট একদম বেলেগ কৰি পেলাই তো এয়া ৰেডি আপোনালোকেও বনাই খাই চাব আই হোপ আপোনালোকে খাই পাইছে তো মই এতিয়া খাওঁ খুব ভোক লাগিছে খাই চাওঁ ৰ'ব গৰম গৰম কি যে মজা দালিও খোৱা হ'ল ৰুটিও খোৱা হ'ল একেলগে কম্বিনেশ্যন কৰিম চ' চিম্পল আৰু ইয়াত ডিলিচিয়াছ ত' মই ৰেডি হৈ ল'লোঁ চাদৰ মেখেলাযোৰ চিলাবলৈ দি থৈ আহোঁ বহুত ইভিনিঙে হ'ল বাৰু আৰু জলদি জলদি গৈ আহোঁ মই এতিয়াহে একদম ফুল্লি ৰেডি হৈছোঁ এনেকৈ নগ'লে যিটো বতাহ দি আছে অৱস্থা একদম বেয়া হৈ যাবগৈ চ' গৈ আহোঁ হেল্ল' আই এম বেক ফ্ৰম দোকান আৰু ৱাও মই ভাবিছিলোঁ আপোনালোকক কওঁ যে ভিডিঅ' মই বন্ধ কৰোঁ কাৰণ কাৰেণ্ট নাই বাট লাকিলি কাৰেণ্ট আহি গ'ল আপোনালোক কিমান লাকি হয় মোৰ কাৰণে বাপৰে কাৰেণ্টটো আহি গ'ল তো মই দোকানৰ পৰা আহিলোঁ বহুত দাম ল'লে এটা ব্লাউজ এখন চাদৰ এখন মেখেলা ব্লাউজত অকণমান ডিজাইন আছিল লিখিছিলে 900 টকা লৈ ল'লে নাজানো আৰু বাট হোপফুলি দোকানখন বহুত ভাল হয় ডিজাইনবিলাক বহুত ধুনীয়াকৈ দিয়ে অ'কে নাও এতিয়া ফ্ৰেছ হৈ লৈ মোৰ প্ৰবন্ধ এটা লিখিব আছে তো সেইটো লিখোঁ টি বিস্কুট আনি ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ প্ৰবন্ধটো লিখোঁ সোনকালে যিহেতুকে আজিৰ ভিতৰত মই ছাবমিট কৰিব লাগে সেইকাৰণে আজি লিখি মই শেষ কৰিমেই এতিয়া 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত গতিকে লিখা ষ্টাৰ্ট কৰোঁ আচলতে আমাৰ স্কুলৰ মই পঢ়িছিলোঁ নেলি শংকৰদেৱ বিদ্যা নিকেতনত মৰিগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত তো আমাৰ বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষ এইবাৰ শেষ কৰিব আৰু শেষৰখন প্ৰগ্ৰেম পাতিব গৈ আছে তো তাৰ বাবে এখন আলোচনী ওলাব গৈ আছে আৰু সেই আলোচনীত প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে আমি কিবা লিখি দিম বুলি ভাবিছোঁ গতিকে মই ভাবিছোঁ অকণমান নিজৰ অভিজ্ঞতাৰ ওপৰত লিখোঁ মই লিখোঁ বাৰু কিন্তু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ টাটা